Hi guys, how are you all? This is me, your boy Jimnas. Welcome back to my YouTube channel, Jimnas Vlogs. So today's vlog to बहुत धमाकेदार vlog होगा जैसे कारण आज हम जाए सु शिवसागर. दूरनीर पहाड़र सिनाकी बातेरे रामधेनु बिसारी जाम সেউজীয়া পৃথিবীর কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰদালিত মনে মোৰ নদী হৈ আকাশলৈ চাই बहुत दिन ब्लॉग की ट्रैवल करा नासिलो আপোনালোকে মোক মিস কৰিছে মই জানো কোনো কাৰণ নাই বুলি তো বৰ্তমান আমি আছো গুৱাহাটী পল্টন বজাৰ ষ্টেচনত আৰু এতিয়া বৰ্তমান বাজি আছে 8টা এপ্ৰিল আমাৰ ট্ৰেইন আছে গুৱাহাটী টু শিৱসাগৰ এৰাউণ্ড 8:45 যদি লেট চেট নহয় তো আজি মোৰ লগত আছে আমাৰ আনিছ ভাই এনে আমাৰ ট্ৰেইন আহি গ'ল আৰু আমি এতিয়া বোৰ্ড কৰিব গৈ আছো আৰু আমি স্লিপাৰ টিকেট কৰিছো এচি ল'ব পাৰিলো হয় কিন্তু আৰু আমি ভিতৰতে যাই আছো যিহেতু এইটো এচি আৰু কাৰণ আমাৰ অসমত বেছি গৰম নেকি আমার ট্রেস্টান হয়ে গেল কেন এক্সাইটেড ভালো আছে এক্সাইটমেন্ট কেন ঠিক আছে ভালে বহুত বেছি হয় ট্রেন ষ্টাৰ্ট হোৱাৰ লগে লগে এই চানা এলো এনেকুৱা এটা শব্দ ওলাল সেই শব্দ শুনি আনিছ ভাই লগে লগ চানা বেপাৰীটোক ৰখাই অলপ চানা কিনি ল'লে তাৰপিছত আমি সেই চানা খাই 10:30 কেতিয়া বাজিল আমি গমেই নাপালো ৰাতি প্ৰায় 10:30 বাজিছে এতিয়া একদম ভোক লাগিছে এতিয়া থাকিব পৰা নাই মায়ে কিবা দিবতে যে চাউৰ বক্তি দিছে মায়ে ফুলা মাংস দিবতে চিপছ তো এতিয়া আমি খাওঁ খাই কেনে কথা পাতিছো So এতিয়া আমাৰ কোৱা হৈ গ'ল আৰু এতিয়া মই বাথৰুমত আহিছোঁ এইটো বাথৰুম বেছি চাফা নহয় কিন্তু চলি যায় আৰু ৰাতি চাই 12টা বাজিছে আৰু এতিয়া আমি আহি পাইছোঁ লামদেই প্ৰায় 1টা বাজিল আৰু এতিয়া বহুত টোপনি লাগিব ধৰিছে অলপ টোপনি মাৰি যাওঁ ৰাতিপুৱা আপোনালোকক লগ পাইছোঁ গোটেই ৰাতি টোপনি ভালকৈ নহ'ল কাৰণ অমুক লেলে তমুক লেলে সেইবোৰে ৰাতিও ডিষ্টাৰ্ব দিব নোৱাৰে हाँ मेरी गल लंघ जानी कईयां दे सिरां दे उत्तों तुसी छड्डो परां ए बीट सुनो मजा लो ফাইনেলি গুড মৰ্ণিং ফ্ৰম শিৱসাগৰ আমি এতিয়া শিৱসাগৰ আহি পালোঁ এতিয়া আমি অটো ৰিক্সাত বহিছোঁ আৰু এতিয়া আমাৰ হোটেললৈ যাম হোটেলৰ ৰুম বুক এতিয়ালৈ কৰা নাই আমি অফলাইন চেষ্টা কৰিম বুক কৰিবৰ কাৰণে অনলাইন আমি ট্ৰাই কৰিছিলোঁ হোৱা নাই বুকিং চ' আনিছ নাই কি ক'ম আৰু টোপনি মানে বহুত লাগিছে একদম ৰাতি টোপনি নহ'ল ভালকৈ ট্ৰেইনততো জানেই আৰু ফাৰ্ষ্ট আমি ৰুমটো বুক কৰি লওঁ তাৰপিছত আপোনালোকৰ লগত ভালদৰে কথা পাতি আছোঁ কাৰণ একদম টায়াৰ্ড ফিল হৈ আছে চ' ইয়া ফাইনেলি আমি ৰুম আহি পালোঁ আৰু এতিয়া একদম ফ্ৰেছ হৈ লওঁ আৰু এইটো আমাৰ ৰুমটোতো আজি নিদিওঁ নেক্সট ভিডিঅ'ত দিম টোপনি একদম অলপ লাগি আছে তো ভালকৈ টোপনি মাৰিব পৰা নাই জানেইতো আৰু ট্ৰেইনত আৰু ক'ত আৰু টোপনি মাৰিব পাৰিম চ' এতিয়া অলপমান টোপনিও মাৰিম চাগে তো টোপনি মাৰি কেনে অলপমান গা চা ফ্ৰেছ কৰি তাৰপিছত আমি অলপমান ফুৰিব যাম তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই